মোৰ এগৰাকী প্ৰিয় ছাবস্ক্ৰাইবাৰৰ কমেণ্টৰ ভিত্তিত আজিৰ ভিডিঅ'টো। সৰস্বতী পূজা আৰম্ভণি। দেৱ-দেৱীৰ আৱাসভূমি ভাৰতত মানুহৰ আশা-আকাংক্ষা পূৰণৰ বাবে, দেৱ-দেৱীৰ আশীৰ্বাদ লাভৰ বাবে প্ৰতি বছৰে কেইবাটাও পূজা অৰ্চনা কৰাৰ উদাহৰণ আছে। এনে এটি হিন্দু ধৰ্মাৱলম্বীৰ পূজা হৈছে সৰস্বতী পূজা। সৰস্বতী পূজাত জ্ঞান আৰু শিক্ষাৰ দেৱী আই গোসানী সৰস্বতীক বন্দনা কৰা হয়। প্ৰতি বছৰে বসন্ত পঞ্চমীৰ সৰস্বতী পূজা অনুষ্ঠিত কৰা হয়। এই পূজাক শ্ৰী পঞ্চমী আৰু বসন্ত পঞ্চমীও বোলা হয়। বৰ্ণনা। সৰস্বতী পূজা মূলতঃ হিন্দু ধৰ্মাৱলম্বীৰ হ'লেও বাস্তৱ ক্ষেত্ৰত এই পূজাই ধৰ্মীয় পৰম্পৰা অতিক্ৰম কৰি এটা সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। মাঘ বিহুৰ এই নিৰ্দিষ্ট দিনটোতে বিধি-বিধান মতে পূজাৰীয়ে সৰস্বতী পূজা আৰম্ভ কৰে। ছাত্ৰ-ছাত্ৰীয়ে ভক্তিভাৱে পুষ্পাঞ্জলি, নাম কীৰ্তনৰ লগতে সেৱা সৎকাৰ কৰি নিৰ্মালি আদি লয়। সৰস্বতীক বন্দনা আৰু স্তোত্ৰপাঠ এই পূজাৰ বিশেষ আকৰ্ষণ। সৰস্বতী পূজাত পূজাৰ প্ৰসাদ গ্ৰহণৰ উপৰিও বিশেষ আহাৰৰ আয়োজন কৰা হয়। সৰস্বতী পূজাৰ মূল আয়োজক হ'ল ছাত্ৰ সমাজ। সৰস্বতী পূজা শিক্ষানুষ্ঠানৰ এক বাৰ্ষিক অনুষ্ঠান হিচাপে মানি ল'ব পাৰি। শিক্ষাবৰ্ষৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। লগতে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰিলে আপোনালোকে সোনকালে পাই যাব। মোৰ চেনেলত প্ৰায় 90% লোকেই ভিডিঅ' চাই যায় কিন্তু ছাবস্ক্ৰাইব নকৰে। আৰম্ভণিতে এই মাংগলিক অনুষ্ঠানটো এক সুন্দৰ আৰম্ভণিৰ প্ৰতীক। এই বিশেষ দিনটোত বহু শিক্ষানুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। লগতে এই সৌন্দৰ্য চৰ্চাৰ দিনটোত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰাও দেখা যায়। পূজাৰ অন্তত দেৱী সৰস্বতীক বিসৰ্জন দিয়া হয়। প্ৰয়োজনীয়তা। অতীতৰ দৰে বৰ্তমানেও আমাৰ ভাৰতবৰ্ষৰ ভূমিত দেৱ-দেৱীক পূজা অৰ্চনা কৰা হয়। সৰস্বতী পূজা হিন্দু ধৰ্মাৱলম্বীৰ যদিও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি সৰস্বতী পূজা আয়োজন কৰে শিক্ষানুষ্ঠানত। ইয়ে বিভিন্ন জাতি ধৰ্মৰ মাজত একতা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত কৰি ৰাখিছে। ভৱিষ্যতে এনেদৰে ভাতৃত্ববোধ বজাই ৰাখিবলৈ প্ৰতি বছৰে স্কুল কলেজত সৰস্বতী পূজা পতা প্ৰয়োজন। এই ফালৰ পৰা চাবলৈ গ'লে মিলা-প্ৰীতিৰ নিদৰ্শনস্বৰূপ সৰস্বতী পূজাৰ প্ৰয়োজনীয়তা আছে বুলি ভবা হয়। সামৰণি। বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ দিনতো দেৱী পূজা অৰ্চনা ম্লান হোৱা নাই। যান্ত্ৰিকতাই মানুহক উন্নতিৰ শিখৰলৈ আগুৱাই নিলেও দেৱ-দেৱীৰ পূজা অৰ্চনাই অতীতৰ কথা সোঁৱৰাই দিয়ে। শিক্ষানুষ্ঠান তথা ছাত্ৰ সংগঠনবোৰে সৰস্বতী পূজাক একবিংশ শতিকাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যা আৰু সৃজনীশীলতাৰ এক উৎসৱ হিচাপে প্ৰতিষ্ঠা কৰাটো সামগ্ৰিক বিদ্যায়তনিক পৰিৱেশৰ বাবে গুৰুত্বপূৰ্ণ।